কোনে কয় বৰ্তমানৰ যুৱ প্ৰজন্মই আমাৰ কৃষ্টি সংস্কৃতিক অনুসৰণ নকৰে? কোনে কয় নৱ প্ৰজন্মই কেৱল অনুসৰণ কৰে পশ্চিমীয়া সংস্কৃতিকহে? প্ৰকৃতাৰ্থত বৰ্তমান সময়তো আমাৰ সমাজত এনে বহু যুৱক যুৱতী আছে যি একাগ্ৰচিত্তে নিজ সাধনাৰ বলত আমাৰ সংস্কৃতি পৰম্পৰাক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা কৰি গৈছে। আজি এই প্ৰতিবেদন যোগে আপোনালোকক জনাবলৈ বিচাৰিছো যোৰহাট মালোৱালী কমলাবৰীয়াৰ তেনে এজন সংস্কৃতিবান যুৱকৰ কথা। এই দৃশ্যলৈ মন কৰক। এইজন প্ৰতিভাৱান যুৱকে অভিনয় কৰা মহাপুৰুষীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভাওনাৰ এক দৃশ্যাংশ এয়া, যি দৃশ্যই গৌৰৱান্বিত কৰে প্ৰতিজন অসমীয়াকে। সৰুকালৰ পৰাই নাটক ভাওনা আদিত অভিনয় কৰি বৰ্তমান সমগ্ৰ অসমতে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এইজন যুৱকৰ নাম ময়ূৰজিৎ কলিতা। যোৰহাট মালোৱালী কমলাবৰীয়াৰ নিবাসী ইভা কলিতা আৰু মৃগেন কলিতাৰ সুযোগ্য সন্তান যুৱ অভিনেতা তথা জনপ্ৰিয় ভাওনা শিল্পী ময়ূৰজিৎ কলিতাই যোৰহাটৰ শংকৰদেৱ ছেমিনাৰীৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ক্ৰিচেণ্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা আৰ্ট অৱ ড্ৰামা বিভাগত 2 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। 5 বছৰ বয়সতে নিজৰ গাঁৱৰ নামঘৰত শংখাসুৰ বধ নামৰ নাটকত শিশু শিল্পী হিচাপে অভিনয় কৰি সংস্কৃতিৰ জগতখনৰ লগত জড়িত হৈ পৰা ময়ূৰজিতে 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ স্কুলীয়া সময়খিনিত স্কুলৰ বছৰেকীয়া নাটক প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ উপৰিও ইণ্টাৰ স্কুল নাটক প্ৰতিযোগিতাসমূহতো শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে এইখিনি সময়তে স্কুলৰ নাটক পৰিচালনা, বাটৰ নাট, একক অভিনয় আদি কৰাৰ অভিজ্ঞতাও লাভ কৰে ময়ূৰজিতে। আনহাতে স্কুলীয়া জীৱনতে যোৰহাট থিয়েটাৰ, ৰেপ্লিকা, সঞ্জীৱ বৰঠাকুৰৰ তত্বাৱধানত সংগাপন আদি অনুষ্ঠানৰ লগত জড়িত হৈ অভিনয়ৰ জৰিয়তে দৰ্শকৰ সমাদৰ লাভ কৰে তেওঁ। অভিনয়ৰ উপৰিও আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদিত ভাগ লৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ময়ূৰজিৎ বহুমুখী প্ৰতিভাৰ অধিকাৰী। মঞ্চত উঠিয়েই তেওঁৰ চৰিত্ৰত সোমাই পৰে ময়ূৰ। মঞ্চত তেওঁৰ অভিনয় দেখি আপুনি হয়তো পাহৰি যাব যে তেওঁ নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন যুৱক, কাৰণ তেওঁ মনে প্ৰাণে ভাল পায় আমাৰ সাহিত্য সংস্কৃতিক। এই দৃশ্যই হয়তো তাৰ উৎকৃষ্ট উদাহৰণ। 2011 চনৰ পৰা পাঞ্চজন্য নাট্যগোষ্ঠীৰ লগত জড়িত হৈ প্ৰতিযোগিতামূলক ভাওনাত অংশগ্ৰহণ কৰি ভাওনা সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ পৰা ময়ূৰজিতে আজিও অসমৰ সম্পদ মহাপুৰুষীয়া ভাওনা সংস্কৃতিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে। বিষ্ণু, কৃষ্ণ, ইন্দ্ৰ, সত্যবান, লক্ষ্মণ আদি বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰা অভিনেতাজনে শেহতীয়াকৈ নহুষ চৰিত্ৰৰ অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱাৰ উপৰিও ভাওনা সংস্কৃতিৰ জগতখনত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সন্তোষিত হল তব কথা কর্ণ ভরি, তথাপিও চিন্তা মোর থাকে প্রজার বাবে প্রতি পলে পলে প্রজার সুখতে সৌখান্বিত নহুক রাজনী। ভাওনাত অভিনয়ৰ লগে লগে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাত বসুদেৱ চৰিত্ৰ ৰূপায়ণ কৰি সমাদৰ লাভ কৰাৰ লগতে ৰাসৰ কংসালয় প্ৰতিযোগিতাত বসুদেৱ চৰিত্ৰত শক্তিশালী অভিনয়েৰে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে তেওঁ। বহুকেইখন একাংকিকা নাটকত বিভিন্ন সময়ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰাৰ লগতে সদৌ-অসম ভাওনা প্ৰতিযোগিতাত বৰ্তমানলৈকে 18 বাৰকৈ বিভিন্ন চৰিত্ৰৰ বাবে পুৰস্কৃত হৈছে ময়ূৰজিৎ নামৰ এই প্ৰতিভাৱান যুৱকজন। 2022 চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয় অসমৰ সহযোগত আয়োজিত এক বিশেষ অনুষ্ঠানত লোকশিল্পী হিচাপে তেওঁক প্ৰদান কৰা হয় এক বিশেষ সম্বৰ্ধনা।
গুৰু পূৰ্ণানন্দ দত্তৰ ওচৰত অভিনয়ৰ আদিপাঠ লোৱা ময়ূৰজিৎ কলিতাই পৰৱৰ্তী সময়ত পাঞ্চজন্য নাট্যগোষ্ঠী তথা প্ৰথম অৱস্থাত পূৰ্ণানন্দ দত্ত আৰু উজ্জ্বল কুমাৰ দত্তৰ তত্বাৱধানত ভাওনা প্ৰতিযোগিতাসমূহত ভাগ লৈ সন্মান বুটলি ভাওনাৰ জগতখনত বিশেষভাৱে পৰিচিত হৈ পৰে। অভিনয়ৰ বাহিৰেও 2018 চনৰ পৰা শিখা বেজবৰুৱা গোস্বামীৰ তত্বাৱধানত হোৱা বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ আৰু উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ লগত জড়িত হৈ ভাওনা সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে কাম কৰাৰ উপৰিও 2-3খন মাতৃভাষাৰ ভাওনা পৰিচালনা কৰি এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। অভিনয়ক নিচা হিচাপে লৈ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱা উদ্যমী যুৱকজনে সুযোগ পালে ভাওনাৰ বাদেও আন ক্ষেত্ৰতো অৱশ্যেই অভিনয় কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নিউজ ডেস্ক, ভইচ 24x7।